নমস্কাৰ আজি আলোচনা কৰিম জেনেৰেল নলেজ সাধাৰণ জ্ঞান পাৰ্ট 3 হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে ইন আছাম অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় অপশ্যন এ 15 আগষ্ট 15 আগষ্ট অপশ্যন বি 3 জুলাই 3 জুলাই অপশ্যন চি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ অপশ্যন ডি 29 অক্টোবৰ 29 অক্টোবৰ এনসাৰ অপশ্যন চি 22 September. In which district Sri Surya Pahar is located? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অপশ্যন এ ধুবুৰী অপশ্যন বি গোৱালপাৰা অপশ্যন চি দৰং অপশ্যন ডি চিৰাং এনসাৰ অপশ্যন বি গোৱালপাৰা Which one is the highest mountain range in Assam? কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা অপশ্যন এ পাটকাই ৰেঞ্জ পাটকাই পৰিহৰ অপশ্যন বি নামচাই ৰেঞ্জ নামচাই পৰিহৰ অপশ্যন চি বৰেল ৰেঞ্জ বৰেল পৰিহৰ অপশ্যন ডি বেথাৰতলি ৰেঞ্জ বেথাৰতলি পৰিহৰ এনসাৰ অপশ্যন চি বৰেল ৰেঞ্জ বৰেল পৰিহৰ সতী সাৰনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল অপশ্যন এ আহোম অপশ্যন বি কোচ অপশ্যন চি চুতীয়া অপশ্যন ডি ডিমা ত্ৰিপুৰা এনসাৰ অপশ্যন চি চুতীয়া হুইচ ষ্টেট ইজ নট কাভাৰ্ড আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় অপশ্যন এ নাগালেণ্ড অপশ্যন বি মিজোৰাম অপশ্যন চি অৰুণাচল প্ৰদেশ অপশ্যন ডি ত্ৰিপুৰা এনসাৰ অপশ্যন ডি ত্ৰিপুৰা দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মলি ন'ন এজ অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে ডেছ নামেৰে জনাজাত আছিল অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল অপশ্যন বি চেইণ্ট জন মেডিকেল স্কুল অপশ্যন চি ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল অপশ্যন ডি চেইণ্ট পাব্লিক মেডিকেল স্কুল এনচাৰ অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন অপশ্যন এ মানিছ ডেকা অপশ্যন বি তৰুণ শইকীয়া অপশ্যন চি বিদ্যুৎ বৰা অপশ্যন ডি অভিনন্দন বৰা এনসাৰ অপশ্যন বি তৰুণ শইকীয়া হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰণ মেন অফ আছাম কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলিও জনা যায় অপশ্যন এ তৰুণৰাম ফুকন অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি তৰুণ গগৈ এনসাৰ অপশ্যন চি বিষ্ণুৰাম মেধি এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ চেলিব্ৰেটেড অন প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস পালন কৰা হয় অপশ্যন এ 9 ফেব্ৰুৱাৰী 9 ফেব্ৰুৱাৰী অপশ্যন বি 13 জানুৱাৰী 30 জানুৱাৰী অপশ্যন চি 11 এপ্ৰিল 11 এপ্ৰিল অপশ্যন ডি 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী এনচাৰ অপশ্যন এ 9 ফেব্ৰুৱাৰী 9 ফেব্ৰুৱাৰী তাৰিখে অন 12 জানুৱাৰী 2021 which one has formally declared as the new district of Assam 12 জানুৱাৰী 2021 তাৰিখে কোনখন জিলাক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয় অপশ্যন এ মাজুলী অপশ্যন বি বজালী অপশ্যন চি বিলাসীপাৰা অপশ্যন ডি নাজিৰা এনসাৰ অপশ্যন বি বজালী ইন এডিশ্যন টু Assamese which other language from the state is included in the 8th schedule of the Indian Constitution অসমীয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ 8টা অনুসূচীত ৰাজ্যৰ আন কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যন এ মিচিং অপশ্যন বি বড়ো অপশ্যন চি ৰাভা অপশ্যন ডি তিৱা এনচাৰ অপশ্যন বি বড়ো হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ডু নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ ভূটান নিম্নলিখিত কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে অপশ্যন এ ওদালগুৰি অপশ্যন বি বঙাইগাঁও অপশ্যন চি বাক্সা অপশ্যন চি চিৰাং এনচাৰ অপশ্যন বি বঙাইগাঁও হু ইজ দ্য ফাউণ্ডাৰ অফ এছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন অসম দৈনিক ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন অপশ্যন এ প্ৰফুল্ল গোবিন্দ বৰুৱা অপশ্যন বি শিৱ প্ৰসাদ বৰা অপশ্যন চি ৰাধা গোবিন্দ বৰা অপশ্যন ডি ধীৰেন্দ্ৰনাথ বেজবৰুৱা এনচাৰ অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা The first Assamese to compile a dictionary named Hemchandra is হেমকক নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া কোন
অপশ্যন এ ডিম্বেশ্বৰ নেক, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। এনচাৰ অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? অপশ্যন এ ইন্দিৰা গোস্বামী, অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। এনচাৰ অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজিম অফ? হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? অপশ্যন এ পুষ্য বৰ্মা, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি ব্ৰহ্মাপাল। এনচাৰ অপশ্যন চি ভাস্কৰ বৰ্মন। ইন হুইচ ইয়াৰ চুকাফা এষ্টাব্লিছ আহোম কিংডম ইন চৰাইদেউ? কোন বছৰত চুকাফাই চৰাইদেউত ৰাজ্য স্থাপন কৰিছিল? অপশ্যন এ 1253 1253 চনত, অপশ্যন বি 1272 1272, অপশ্যন চি 1296 1296 চনত, অপশ্যন ডি 1313 চনত। এনচাৰ অপশ্যন এ 1253 1253 চনত। দ্য ৱাৰ অফ শৰাইঘাট ৱাজ ফট বিটুইন আহোম এণ্ড মোগল ইন দ্য ইয়াৰ? শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল আহোম আৰু মোগলৰ মাজত? অপশ্যন এ 1652 1652 চনত, অপশ্যন বি 1667 1667 চনত, অপশ্যন চি 1670 1670 চনত, অপশ্যন ডি 1671 1671 চনত। এনচাৰ অপশ্যন ডি 1671। ফকিৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ফকিৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিল? অপশ্যন এ 4th চতুৰ্থ, অপশ্যন বি 5th পঞ্চম, অপশ্যন চি 10th 10 নম্বৰ, অপশ্যন ডি 7th সপ্তম। এনচাৰ অপশ্যন বি 5th পঞ্চম। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট দ্য অৰ্জুনা এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ হলিচৰণ নাৰ্চাৰী, অপশ্যন বি মনালিছা বৰুৱা, অপশ্যন চি ভোগেশ্বৰ বৰুৱা, অপশ্যন বি দীপাংকৰ ভট্টাচাৰ্যই। এনচাৰ অপশ্যন চি ভোগেশ্বৰ বৰুৱা। ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোন বছৰত কাজিৰঙা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? অপশ্যন এ 1985 1985 চনত, অপশ্যন বি 1992 1992 চনত, অপশ্যন চি 1989 1989 চনত, অপশ্যন ডি নান অফ দ্য এবভ কোনোটো নহয়। এনচাৰ অপশ্যন এ 1985 1985 চনত। When মাজুলী is formally declared as a district of Assam? কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? অপশ্যন এ নৱেম্বৰ 2017, অপশ্যন বি জানুৱাৰী 2017, অপশ্যন চি ছেপ্টেম্বৰ 2016, অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ কোনোটো নহয়। এনচাৰ অপশ্যন চি ছেপ্টেম্বৰ 2016। হাউ মেনি লাইনছ ডাজ এ শ্বেক্সপিয়াৰিয়ান ছনেট হেভ? শ্বেক্সপিয়াৰিয়ান ছনেটৰ কিমানটা শাৰী আছে? অপশ্যন এ 8 8টা, অপশ্যন বি 10 10, অপশ্যন চি 13 13টা, অপশ্যন ডি 14 14টা। এনচাৰ অপশ্যন ডি 14 14টা। হুইচ ডাইনাষ্টিজ কইন ৱেৰ ন'ন এজ নাৰায়ণী? কোন ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা গৈছিল? অপশ্যন এ কাছাৰী, অপশ্যন বি কোচ, অপশ্যন চি কামাতা, অপশ্যন ডি চুতীয়া। এনচাৰ অপশ্যন বি কোচ। হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ-চাঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ কোনোটো নহয়। এনচাৰ অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ। ধন্যবাদ।